ঘটনাটো হৈছিল মানে মোৰ সৰু ভাই মোৰ খুৰাৰ বেটা টোটো মানে হাল্লা হৈছিল কাজিয়া হৈছিল তাৰপিছত মোৰ খুৰাই এটি আহি মিল কৰি দিছিল তাৰপিছত এই আলমগঞ্জ পাৰ্ট 3 চানমাৰী গাঁও বুলি কওঁ আমি চানমাৰী ইয়াতে মানে আমি চুবাৰী গেটে আছিলোঁ তাৰপিছত ফোন ঘৰৰ পৰা ফোন আহিল যে কিবা হেৰি হৈছে হাল্লা হৈছে তই আহা তাৰপৰা মই যাওয়াৰ সময়তে ৰাস্তাত বাহ দি থৈছে বাছ বা তাৰপিছত মই কৈছোঁ কি হৈছে গাৰ্জেন আছে আমি আছোঁ বিচাৰ দিম তেওঁলোকে মই পঞ্চাৰ আগতে আমাৰ গাঁৱৰে চেলিমদাৰ ঘৰত মোৰ সৰু ভাইটি মানে টোটোলৈ অহাৰ সময়তে মানে মানুহ হাল্লা চাল্লা দেখি মানে ৰিটাৰ্ণ হৈছে ৰিটাৰ্ণ হোৱাৰ পিছত এওঁলোকে বাইক দি যায় 4-5 জনে যায় চেলিমদাৰ ঘৰৰ পৰা মানে ঘৰত সোমাইছিল প্ৰাণ ৰক্ষাৰ কাৰণে সোমাৰ পিছত তাৰ চেলিমদাৰ ঘৰৰ পৰা উঠাই লৈ আহিছে তাৰপিছত টোটোত এনেকা মাৰছে মানে সকলো গাঁৱৰ মানুহ দেখিছে আপোনালোকে সুধিব পাৰে কোনে কোনে মাৰিলে আনোৱাৰ গুড্ডু আবুল হোসেন সাবুল হোসেন আৰু নুৰ ইছলাম এইবিলাক 5 জনৰ নাম আমি জানো বাকীবিলাক আমি নাম নাজানো কোনে কোনে মাৰিছে যেহেতু মই দেখা নাই ৰাইজে কোৱা মতে এতিয়া মানে হস্পিটেলত লৈ গৈছে মেডিকেল নামটো কি আছিল লৰাটোৰ নাম কি আছিল ইনামুল হক অৱস্থা কেনেকুৱা কেতিয়া ঘটনাটো কেতিয়া হৈছে আমি নাজানো কিন্তু আমি এতিয়াহে গম পাইছোঁ দা চাহ কুৰাল চুৰাল এইবিলাক ফালা চালা লৈ আহিছিল ঘৰত আবদ্ধ কৰি মাৰিছে হয় লাষ্ট টাইমত ঘৰত আবদ্ধ কৰি ৰাখিছিল মানে আমি আৰক্ষীৰ পৰা সহায় লৈ আনিলোঁ আৰক্ষীয়ে এতিয়া মেডিকেলত লৈ গৈছে অৱস্থা কেনেকুৱা ল'ৰাটো বহুত বেয়া চিচুৱেশ্যনটো খুব বেয়া এনে ল'ৰাটো মানে দুৰ্বল এইটো আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমাৰ কাজিগাঁও আৰক্ষী থানাক ভাৰপ্ৰাপ্তক অনুৰোধ জনাইছোঁ এইটো ভালকৈ তদন্ত কৰি উচিত বিচাৰ লাগে আমাৰ আমি শুনা পাইছোঁ আগতে মাজে মাজে হৈ থাকে বাকী হেৰি হ'লে মানে ৰাস্তাটো মানে দেউতাৰ ৰাস্তা হয় বুলি ভাবে নেকি এইটো আমাৰ ৰাস্তা ব্লক কৰি দিয়ে ব্লক কৰি দিয়ে আৰু মাৰপিট কৰে এইটো প্ৰশাসনে লক্ষ্য কৰিব লাগে মানে কিবা কি হেৰি হ'লে তক্কি হ'লে মানে কিবা হ'লে মানে ৰাস্তাটো বন্ধ কৰি দিয়ে বন্ধ কৰি মাৰপিট কৰে হয় ৰাস্তাটো কোনে বন্ধ কৰি দিয়ে এই যে যিবিলাক নাম ক'লো আমি তাৰ মানে ঘনীয়েক চনীয়েক যা আছে এভৰি গোটেই মানুহবিলাকে ইমান বেয়া এই জাগাখন আপোনালোকে চাব আপোনালোকে যাই চাব ষ্টেটমেণ্ট আপোনালোকেই লওক ৰাইজৰ পৰা লওক ভালকৈ দিব আপোনালোকে ভাবিব মোৰ খুৰাৰ বেটা মই এনেকৈ কৈছোঁ আপোনালোকে নিজে শুনক যাইখিনি হ'ব